চাকিবোৰ জ্বলাই দিয়াৰ পিছত আজি সকলোবোৰ ইমান ধুনীয়া লাগিছে। গোটেই গাঁওখন চাকিৰে উজ্বলি পৰিছে। এই দেৱালীৰ চাকিবোৰৰ দৰে যদি আমাৰো জীৱনটো উজ্জ্বল হয় কিমান যে ভাল লাগিব। জোনালী, অকলে অকলে কাৰ লগত কথা পাতি আছা হয়? তুমি আকৌ বজাৰৰ পৰা কেতিয়া আহিলা? গমেই নাপালো নহয়। এই জাষ্ট সোমাইছোহি। দেউতাই বস্তুবোৰ ভিতৰলৈ লৈ গৈছে। তোমাক এই অকলে ইয়াত কথা পাতি থকা দেখি ৰৈ দিলোঁ। কিনো ক'বা আৰু, মই এইদৰে অকলে অকলে কথা পাতিয়ে ভাল পাওঁ। হয় নেকি? মই আকৌ ভয়ে খাই গৈছিলোঁ। অকলে অকলেনো কথা পাতি আছে, কিবা হ'ল নেকি বোলো। ৰিমন, এইটো আমাৰ ফাৰ্ষ্ট দিৱালী হয়। একেলগতে আমি দুয়োটাই পাইছোঁ। হেপ্পী দিৱালী। থেংক ইউ, ছেম টু ইউ। পিছে তোমাৰ এই দিৱালী উৎসৱটো কেনেকুৱা লাগে? মোৰতো বহুত ভাল লাগে জানা। ঘৰত থাকিলে যে মই কি কি কৰিলোঁ হ'লে ঠিক নাই। হয় নেকি? মায়ে এতিয়া অকলে অকলে কি কৰিছে জানো, ময়োতো নাই নহয়, নহ'লে ময়ে মাক হেল্প কৰি দিওঁ। জোনালী, আজি মোৰ মনটো বহুত বেয়া লাগিছে জানা। ঘৰলৈও বহুত মনত পৰিছে। একো নাই ৰিমন, চব ঠিক হৈ যাব। এই দেৱালীত চাবা, দেউতাহঁতেও আমাক মাফ কৰি দিব। সঁচাকৈ তুমি কোৱাৰ দৰে কথাটো হ'লে কিমান যে ভাল লাগিব ন। আমি দুয়ো তেতিয়া সেইখন ঘৰতে থাকিম আৰু। তুমি ঠিকেই কৈছা। পিছে তুমি ফটকা ফুটোৱালা নাই হয়? না দেই, মই ফটকা নুফুটাওঁ। মোৰ কিন্তু ফটকালে বহুত ভয় লাগে। ইমান ডাঙৰ ছোৱালীজনী ফটকালে ভয় লাগেনে? তো ভয় লাগে যেতিয়া ভয় লাগে বুলিয়ে ক'ম। ৰিমন, এটা কথা জানা নাই? মোৰ যে ইয়াত নিজৰ ঘৰত থাকি অলপো ভাল লগা নাই। যিহেতু বিয়া সোমোৱাৰ পিছত ছোৱালী সদায় নিজৰ শাহুৱেকৰ ঘৰতে থাকিব লাগে। মোৰ কিন্তু এতিয়া নিজৰে অসজ ফিল হৈছে ইয়াত থাকি। জোনালী, তুমি চিন্তা নকৰিবা। মই ভাড়াঘৰ এটাৰ ব্যৱস্থা কৰিম। আমি ইয়াত সদায় থকাটো মোৰো ভাল লগা নাই। যিহেতু গাঁৱৰ মানুহেও কিবা কিবি ক'ব ন, আমি এইদৰে সদায় ইয়াত থাকিলে। তুমি ঠিকেই কৈছা ৰিমন। সোনকালে আমি দুয়োটাই কিবা এটা নহয় কিবা এটা কৰিব লাগিব। পিছে সকলোতে চাকি দিয়া হ'লনে? দিলোঁ, দেখিছানে? ইমান ধুনীয়া লাগিছে চাকিবোৰ, গোটেই পোহৰাই আছে। सुनते हैं जब प्यार हो तो दिए जलते हैं, तन में मन में और नयन में दिए जलते हैं, आजा पिया आजा तेरे ही तेरे लिए जलते दिए। ব'লা এতিয়া চাহ খাই লগে। এই বজাৰৰ পৰা কিবা কিবি লৈ আহিছোঁ নহয় তোমালোকৰ কাৰণে। সকলোৱে মিলি খাওঁগৈ ব'লা। ব'লা ৰিমন। হেৰি শুনিছা, ক'ত আছা হয়? চাকি এগছো জ্বলোৱা নাই যে ঘৰত আজি দেৱালীৰ দিনটোত? শুনটো, আজি তই দেৱালীৰ দিনটোতো ঘৰখনত নাই। আজি তোৰ অবিহনে ঘৰখন বৰ উকা উকা লাগিছে। মোৰ মনটো অলপো ভাল লগা নাই। তোৰ দেউতাই একোৱে নুবুজে মোৰ মনৰ কথাবোৰ। তই থকা হ'লে এতিয়া চাগে তই কিমান ফূৰ্তি যে কৰিলি হয়। এতিয়াতো তই ক'ত আছ মই তাকো নাজানো। খাবলৈ পাইছ নে, পিন্ধিবলৈ পাইছ নে কেনেকৈ আছ জানো, ভগৱানেহে জানে আৰু। তুমি আকৌ ইয়াত আছা? মই আকৌ তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ। চাকি এগছো জ্বলোৱা নাই যে? মই চাকি তাকি একো নজ্বলাওঁ যেতিয়ালৈকে মোৰ সোণটো নাহে। মোৰ মনটো অলপো ভাল লগা নাই। আপুনি প্লিজ সোণটোক লৈ আহক না। তেহেঁত দুটাক মাফ কৰি দিয়ক। তুমি বাৰু এইদৰে কণ্ডাকটাখন কিয় লগাই আছা আজি এই দীপাৱলীৰ দিনটোত? নিজৰ ল'ৰাটো যেতিয়া এইদৰে আঁতৰত থাকে, মাকেহে গম পায় মাকৰ অন্তৰখন কেনেকুৱা লাগে। আপুনি কি বুজি পাব? আপোনাৰ চাগে তালৈ অলপো মনতে নপৰে। মোৰ ল'ৰাটোক মোৰ ওচৰলৈ লৈ আহক। হ'ব বাৰু, কণ্ডাকটাখন নকৰিবা। তুমি এইদৰে কান্দি থাকিলে মোৰ জানো ভাল লাগে? আমি ঘৰতনো মানুহ দুটাহে আছোঁ। হ'ব বাৰু, মই সিহঁতক কালিলৈ লৈ আহিম। তুমিও ওলাবা। কি সঁচা কৈছে আপুনি? সিহঁত দুটাক আপুনি মাফ কৰি দিব? সঁচাকৈ কৈছোঁ। সিহঁত দুটাক মই মাফ কৰি দিম। কালিলৈ গৈ লৈ আহিম। এতিয়া যোৱা, চাকি জ্বলোৱাগৈ। এইদৰে আন্ধাৰত ঘৰখন ৰাখিব নাপায় নহয় দেৱালীৰ দিনটোত। হ'ব বাৰু, মই এতিয়াই চাকি তাকি এইবোৰ জ্বলাই লওঁগৈ। জোনালী, এইদৰে ৰাস্তালৈ কালৈ বাট চাই আছা? নাই, এনেই ৰাস্তালৈ চাই আছিলোঁ। আজি কিবা মনটো ভাল লাগি আছে। ভগৱানে যেন মোৰ কথা শুনিব গতে লাগিছে। হয় নেকি? শুনিব ইমান ধুনীয়া ছোৱালীজনীৰ কথা ভগৱানে নুশুনিবনে? তুমি কেনিবা যোৱা নেকি? ইয়ালৈ ওলাই আহিলা যে? না, নাযাওঁ। কেনিনো যাম। শুনটো, দেউতা তুমি ইয়াত যে? শুনটো, মই ইয়াত তহঁতক লৈ যাবলৈ আহিছোঁ। মোক মাফ কৰি দে। মই বহুত ডাঙৰ ভুল কৰিলোঁ। তহঁতৰ দুটাক মই বহুত অত্যাচাৰ কৰিলোঁ। দেউতা তুমি তেনেকৈ নক'বা। আৰু মা ক'ত আছে? মাৰে সেই তহঁতি আহিবি বুলি কিবা কিবি যোগাৰ কৰি আছে। বোৱাৰী, তোমালোকৰ মা দেউতাক মাতি দিয়া। দেউতা, মই মাতি দিছোঁ ৰখক। মা, আইতা, এইফালে আহা। এই দেউতা নাই, দেউতা এইফালে ওলাই গৈছে। মাজনী, মোক মাতিছিলি? এইফালে কোন হয়? চিনি পোৱা নাই যে? বিয়নী, মই ৰিমনৰ দেউতাক হয়। আজিৰ পৰা আৰু আমি বিয়নীয়ে হ'ম। সেইবাবে বিয়নী বুলিয়ে মাতিলোঁ। আপুনি ইয়াত ঘপকৈ ওলালেহি যে? মই ল'ৰা ছোৱালীহালক লৈ যাবলৈ আহিছোঁ নিজৰ ঘৰলৈ। কি আপুনি সঁচাকৈ কৈছেনে? বিয়নী, মই সঁচাকৈ কৈছোঁ। সিহঁত দুটাক মই মাফ কৰি দিলোঁ। আৰু সিহঁতৰ ওপৰত মই বহুত অত্যাচাৰো কৰিলোঁ। সেইবাবে মই নিজৰ ভুলবোৰ শুধৰাব আহিছোঁ। আৰু এইফালে কোন হয় যে? মই জোনালীৰ আইতাকে কৈছোঁ। আপোনাৰ ভালনে? ভাল। আইতা, আপুনি বুলি নক'ব। শুনিবলৈ ভাল নালাগে নহয়, আপুনি যিহেতু মোতকৈ ডাঙৰ। ঠিক আছে বাৰু, নকওঁ। এতিয়া আহা আকৌ, ভিতৰতে বহিবা। ইয়াতে থিয় হৈ কথা পাতি থাকিবা নেকি?
নাই নাই ভিতৰত নবহোগৈ আৰু মই মোৰ ল'ৰা ছোৱালীহালক লৈ যাবলৈহে আহিছোঁ ইয়াত আকৌ দেৰি কৰি থাকিলে তাত মাকে মোৰ কলিজা খাব ইমান দেৰিলৈকে আহি পোৱা নাই বুলি কিমানবাৰ যে ফোন মাৰিলে এতিয়ালৈকে ঠিক নাই ৰিমন জোনালী তোমালোক এতিয়া ওলাই ল'বা যোৱা ব'লা নিজৰ ঘৰলৈ যাওঁ ৰাইজসকল জোনালীৰ খণ্ডটো আজি ইয়াতেই শেষ কৰিছোঁ আৰু সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ অহাকালিলৈ আকৌ এটা নতুন খণ্ডত লগ পাম আজিলৈ তেন্তে আহিছোঁ